এই মুহূৰ্তত খানাপাৰাত শিক্ষকসকলে প্ৰতিবাদ কৰিছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কয় অসমত আন্দোলন নাই অসমত এতিয়া শান্তি চাৰিওফালে কেৱল শান্তি আৰু শান্তি কিন্তু মুখ্যমন্ত্ৰীৰ ভাষ্য আৰু বৰ্তমান সময়ত অসমৰ জনগণে কৰা প্ৰতিবাদ যেন দুইটা যদি চোৱা যায় আকাশ পাতাল পাৰ্থক্য আজি চৰকাৰৰ পৰা বঞ্চিত যেটো প্ৰাথমিকৰ পৰা হায়াৰ সেকেন্ডাৰী পৰ্যায়ৰ যিসকল শিক্ষক যিসকল চৰকাৰীভাৱে তেখেতলোক স্বীকৃতিপ্ৰাপ্ত কিন্তু চৰকাৰৰ পৰা তেখেতলোকে যি সুবিধা তেখেতলোকৰ যি দৰমহা তেওঁলোকে কিন্তু বঞ্চিত হৈ আছে আজি ৫,৫০০ শিক্ষক শিক্ষয়িত্ৰী এনেধৰণে ৰাজপথত মই যদি যিমান দূৰ সম্ভৱ হয় মই কবলক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ এনেকৈ আসলতে শিক্ষকসকলে প্ৰতিবাদ কৰি থকা পৰিলক্ষিত হৈছে আমি ইয়াৰ সামগ্ৰিক পৰিৱেশবিলাক আমি দেখুৱাই যাবৰ কাৰণে চেষ্টা কৰিছোঁ যিসকল শিক্ষকে মমৰ দৰে তেখেতলোকে পোহৰ বিলাই ছাত্ৰ ছাত্ৰীক শিক্ষা দি আজি বহু অফিচাৰ কৰিছে আজি সেইসকল শিক্ষকক আজি সেইসকল প্ৰতিবাদকাৰী শিক্ষকক আসলতে এনেধৰণে পুলিচ প্ৰশাসনে আসলতে তেখেতলোকক বাধা প্ৰদান কৰিছে আৰু তেখেতলোকে কোনো ফুৰ্তিত অহা নাই বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু তেখেতলোকে কৈছে যে তেখেতলোকৰ ন্যায্য প্ৰাপ্তিৰ কাৰণেহে এই সংগ্ৰাম কৰিছে আজি এই শিক্ষকসকলৰ বহুজন শিক্ষকৰ আমি মনৰ কথা আমি ল'বৰ কাৰণে চেষ্টা কৰিছিলোঁ যিগৰাকী শিক্ষকৰ মাথো সময় আছে 4 আৰু 5 মাহ তেখেতলোকে অৱসৰ গ্ৰহণ কৰিব কিন্তু তাৰ পিছতো কিন্তু চৰকাৰৰ পৰা তেখেতলোক বঞ্চিত হ'ল এনেধৰণে আসলতে দুৰ্ভোগ ভুগিছে এয়া আজি শিক্ষক সমাজ এয়াই আজি প্ৰতিবাদ যদি মুখ্যমন্ত্ৰীয়ে দেখা নাই আমি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমি অসম চৰকাৰক দৃষ্টিগোচৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ যে আজি এনেধৰণে শিক্ষক ৰাজপথত এনেধৰণে আসলতে ৰাজপথত এনেধৰণে শিক্ষকসকলক ব্যৱহাৰ কৰা গৈছে যিসকল শিক্ষকে আমাক যাব দিব লাগিবই আমি আমাক গ্ৰেপ্তাৰ কৰিলে নহ'ব আজি অসম চৰকাৰক আমি ধিক্কাৰ দিছোঁ আজি আমি আমাৰ অধিকাৰ প্ৰাপ্যৰ কাৰণে আমি আন্দোলন কৰিছিলোঁ আজি হিমন্ত বাবা আমাক গ্ৰেপ্তাৰ কৰি তেখেতে জেলাজুলে প্ৰেৰণ কৰিব বিচাৰিছে গতিকে আমি ধিক্কাৰ জনাইছোঁ আৰু যেতিয়ালৈকে আমাৰ পথপাতিকৰণ নকৰে এনেকৈ ধৰণে অসমত জুই জ্বলিব আৰু অবিৰতভাৱে আন্দোলন কাৰ্য চলি গৈ থাকিব নহয় আপোনালোকে লিখিত ঘোষিত সংগঠন নহয় আপোনালোকৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে এনেকৈ ঠেলাঠেলি কিয় হৈছে শুনক আজি চাওক আমি লিখিত ঘোষিত সংগঠন নহয় আমি মানৱ সম্পদ গঢ় দিয়া শিক্ষক আজি এই শিক্ষকসকলক তেখেতসকলে এটা সন্ত্ৰাসবাদীৰ দৰে আজি ব্যৱহাৰ কৰিছে আমাক গতিকে আমি অসম চৰকাৰক গৰিহণা দিছোঁ যে এনেকুৱা কাৰ্য যাতে আপোনালোকে নকৰিব আহি থকা দিনবোৰ ইয়াতকৈ আৰু বেছিকৈ জংগী আন্দোলন আমি কৰিবলৈ বাধ্য হ'ম আমি পুলিচৰ লাঠি পুলিচৰ গ্ৰেপ্তাৰক লৈ আমি ভয় নকৰোঁ আমি নিজৰ অধিকাৰ প্ৰাপ্যৰ কাৰণে ৰাজপথত আহিছোঁ আজি এই পুলিচ প্ৰশাসন যিমান হৈছে আমি পঢ়ুৱা এই পুলিচ প্ৰশাসন আমাৰ পৰাই আজি পুলিচ হৈছে আজি টেটৰিকক আমাৰ পৰা হৈছে গতিকে এখেতসকলে আমাক গ্ৰেপ্তাৰ কৰিব নোৱাৰে আৰু এই গ্ৰেপ্তাৰক লৈ আমি ভয় নকৰোঁ কাৰণ 20-25 বছৰ ধৰি আমি বিনা বেতনেৰে ছাত্ৰ ছাত্ৰীক পাঠদান দি আহিছোঁ আজি কোনোমতে আমি নামানো আমি গ্ৰেপ্তাৰ লৈ ভয় নকৰোঁ গ্ৰেপ্তাৰক লৈ এৰেষ্ট কৰিলে আমি ভয় নকৰোঁ আমাক গুলি কৰিলেও আমি ভয় নকৰোঁ আজি আমি নিজৰ প্ৰাপ্য দাবীৰ কাৰণে ওলাই আহিছোঁ আমি কোনো পুলিচ প্ৰশাসনৰ অন্যায় যিটো কৰি আছে আমাক আন্দোলন কৰিবলৈ বাধা দিছে আমি কেতিয়াও নামানো আজি সময়ত জাগিছে আমি আগুৱাই যাম আমি ৰাজভৱনত হিমন্ত বিশ্ব শৰ্মা শিক্ষকসকলে আন্দোলন কৰিব নালাগে বুলি কয় আপোনালোক শিক্ষক আপোনালোকে পাঠদান কৰিব লাগে আপোনালোকে আজি আন্দোলন কৰিছে কি শিক্ষকসকলক অন্যায়ভাৱে চৰকাৰে বঞ্চিত কৰিছে দৰমহাৰ পৰা শিক্ষকসকলক বঞ্চিত কৰিছে 13 আৰু 21 চনৰ আইন মতে গতিকে আমি হিন্দী শিক্ষক গতিকে আমি হিন্দীৰ ক্লাছ বৰ্তমান কৰিয়ে আছোঁ বৰ্তমানৰ স্কুলত ক্লাছ কৰি আছোঁ 3জন শিক্ষকৰ হৈছে হিন্দীটো ৰাষ্ট্ৰভাষা কিন্তু আমাৰ পথটো প্ৰাদেশিকৰ কৰা বাধ্যতামূলক বৰ্তমানৰ ক্লাছ কৰি আছোঁ কিন্তু আমাৰ পথ প্ৰাদেশিকৰণ কৰা নাই বাধা দিছে সেইটো আমাৰ কাৰণে মানে দুখৰ কথা কিন্তু চৰকাৰে নাভাবে আমাৰ কথা আমি ইমান বছৰে কাম কৰিছোঁ এতিয়া বৰ্তমানো আমি স্কুলত কাম কৰি আছোঁ হিন্দী নিশিকালে অইন টিচাৰে শিকাব নোৱাৰে আমি হিন্দী টিচাৰ গতিকে হিন্দী শিক্ষাটো ৰাষ্ট্ৰভাষাক অপমান কৰা হৈছে এতিয়া ৰাষ্ট্ৰভাষাক অপমান কৰিছে আমি আমাৰ লগৰখিনিৰ দৰমহা হৈছে আমি 13 চনত আৰু 21 চনত যি স্কুল প্ৰাদেশিকৰণ কৰিলে তাৰ পৰা আমি বঞ্চিত আমাৰ লগৰখিনি দৰমহা পাই আছে একেখন স্কুলৰে 5জনে পাইছে আমি 3জনে পোৱা নাই সেই 3জনে পাবৰ কাৰণে আমি ওলাই আহিছোঁ আমি 13 আৰু 21 চনত বঞ্চিত হৈছোঁ হা চৰকাৰে আমাক অন্যায়ভাৱে বঞ্চিত কৰিছে কিছু ধাৰা উপধাৰা লগাই আমাক বঞ্চিত কৰিছে সেই আমি আমাৰ অধিকাৰ পাবলৈ আমি ৰাজপথলৈ ওলাই আহিছোঁ মই আন শিক্ষকসকল আছে বৰ্তমান মুহূৰ্তত ঠেলা পৰিলক্ষিত হৈছে আমি তেখেতলোকৰ ভাষ্য ল'বৰ কাৰণে আমি চেষ্টা কৰিম
আমি ভয় নকৰোঁ এনকাউন্টাৰ কৰক আমি উগ্ৰপন্থী আমাক মাৰক উগ্ৰপন্থী আমাক মাৰিলে মাৰক আমাক গুলিয়ে মাৰক মৰি যাম গুলিয়ে মাৰক আমাক মৰি যাম মাৰিলে মাৰক আমাক গুলিয়ে মাৰক চক পেন্সিল হাতত লৈ আজি এই গতি হ'ল চক পেন্সিল লৈছিলোঁ আমাক মুখ্যমন্ত্ৰী মহোদয় আপুনি মাৰি পেলাওক আমাক মাৰি পেলাওক আপুনি আমাক শেষ কৰি দিলে আমি আৰু নোৱাৰোঁ আমাক গুলিয়াই মাৰক গুলিয়াই মাৰক আমি আৰু জীয়াই নাথাকোঁ আমি শেষ হৈ গৈছোঁ এনেকৈ আজি শিক্ষকসকলে শিক্ষকসকলে ক'বৰ কাৰণে বাধ্য হৈছে আমাক গুলিয়াই মাৰক আৰু আমি জীয়াই নাথাকোঁ আচলতে এয়াই অসমৰ বাস্তৱ আৰু যিসকল জীয়া ছবি আমি ফাৰ্ষ্ট নিউজ আছামৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি আন্দোলন নেদেখে আমি আন্দোলন আচলতে আমি আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে আমি দেখুৱাই যাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ মানে স্কুলখন 90 চনতে ষ্টাৰ্ট হৈছিলে আমি 5 জন একেলগে মিলি মানে স্কুলখন মানে ষ্টাৰ্ট কৰিছিলোঁ চৰকাৰে আমাক 90 চনতে পাৰ্মিশ্যন দিছিলে 2005 চনত ৰিকগনাইজ দিছিলে 5 জনকে দিছিলে আপোনাৰ এপ্ৰুভ দিছিলে 5 জনকে দিছিলে মানে এজন শিক্ষক কম হ'লে তেওঁলোকে এপ্ৰুভ নিদিয়ে তেনে দিয়াৰ পিছত যেতিয়া মানে 17 চনৰ আইন বনালে আইনটো ইমান খেলিমেলিকৈ বনালে মানে আমি 5 জনৰ ভিতৰত খেলিমেলিকৈ 3 জনক নিযুক্তি দিলে মানে একেলগে থকা 5 জনৰ ভিতৰত 3 জনক নিযুক্তি দিলে আৰু 2 জনক বঞ্চিত কৰিলে অথচ মানে 5 জনে আমি সমান মানে BA পাছ কৰিছোঁ DLED লৈছোঁ MA লোৱা আছে আমি নিজে MA লৈছোঁ MA স্কুল হোৱাৰ পিছতো মামা ME স্কুলত আমি ME স্কুলত 25 বছৰ একেলগে 5 জন শিক্ষকে শিক্ষকতা কৰিলে তাৰে 3 জনক নিযুক্তি দিলে বাকি 2 জনক বঞ্চিত কৰিলে 2021 চনত আমাক ইমান কিয় অন্যায় কৰিলে আমাক ন্যায় লাগে আপুনি আমাক ন্যায় দিয়ক আপোনাৰ ওচৰত এইটোৱে মানে মিনতি কৰিছোঁ আমাক ন্যায় লাগে ইমান মানে আমি এতিয়া কোনো কামে কৰিব নোৱাৰোঁ মানে শিক্ষকতা কৰিছোঁ এখন দোকানত গ'লে আমাক বাকি নিদিয়ে মানে জীবন চলানটো কঠিন হৈ পৰিছে ইমান কষ্টকৰ হৈছে মানে ল'ৰা ছোৱালীক দুবেলা দুমুঠি খোৱাৰ কাৰণে মানে আমি মানে কষ্ট কৰিব লগা হৈছে আমি এছিষ্টেণ্ট টিচাৰ হয় এখন ME স্কুলৰ নাম হবিবৰ ৰহমান আমাৰ লগত যি মানে এজন হিন্দী শিক্ষক আছিল তেওঁ মানে আবেগত মানে পেৰালাইজ হৈ গৈছে এতিয়া বিচনাত পৰি গৈছে তেওঁ মোক ফোন কৰিছিলে যে আমাৰ স্কুলৰ খবৰটো কি কিন্তু তথাপি খবৰটো ভাল নহয় মনীশ্বৰ ৰিজাৰ্ভ ME স্কুল হাই স্কুলৰ লগত এমালগেশ্যন হৈ গৈছে আমি 100% আশা কৰিছোঁ যে আমি পাম আমাক দিব মানে চৰকাৰে আমাক ন্যায় লাগে আমাক আমি পামেই বুলি মানে আমাৰ দৃঢ় বিশ্বাস আছে এটা